हेलो गुड मर्निंग गाइज पुनः आহি গ'লো এটা নতুন ভিডিঅ'লৈ আৰু আপোনালোকে গম পাইছে আমি আগৰ ভিডিঅ'টোতে পেট্ৰল পাম্পটোতে আছিলোঁ বাকী আজি ভিডিঅ'টো এতিয়াৰ পৰা আৰম্ভ কৰিছোঁ আৰু আজি যাম এতিয়া হাৰিয়ানা হৈ পেলাই আমি চণ্ডীগড় কিমান দূৰ পাৰোঁ নাজানো কালি চলালোঁ প্ৰায় আগৰটো ব্লগত 160 কিলোমিটাৰৰ ওপৰত চলালোঁ আৰু এইটো ব্লগত আজিৰ দিনটোত কিমান চলাব পাৰোঁ নাজানো ইয়াত দেখুৱাম আপোনালোক তো ব'লক তেলে ভিডিঅ'টো আমি প্ৰথমৰ পৰা আৰম্ভ কৰি লওঁ তো গাইজ ওলাই আহিলোঁ তাৰ পৰা ওচৰতে ওলাই আহি পেলাই এখন ঘুমটি টাইপৰ পালোঁ আৰু তাতে চাহ খাইছোঁ চাহ আৰু নিমকি খাইছোঁ এইটো 10 টকীয়া পেকেট নিমকিৰ আৰু চাহ কাপটো বাৰু 10 টকাই বাকী ইয়াৰ পৰা আকৌ যাব লাগিব এতিয়া পোহৰো হৈ গ'ল চব আজি গৈ মজা লাগিব তো গাইজ পেট্ৰল পাম্পৰ পৰা আহি পেলাই অলপ টাইম ৰ'লোঁ মানে গা পা ধুই ল'লোঁ ইয়াত কাপোৰ কানি ধুই ল'লোঁ ইয়াতে মন্দিৰ এভাগ আছে ইয়াতে ওচৰতে তো ইয়াতে সকলো ধৰণৰ সুবিধা আছিলে সেইকাৰণে মোবাইলৰ চাৰ্জ দিলোঁ পাৱাৰ বেংকৰ চাৰ্জ দিলোঁ চব ৰেডি আৰু বাকী এতিয়া যাম চণ্ডীগড় অভিমুখে এতিয়া ৰ'দ চক কালি ৰ'দ পূৰা ওলাইছে ইয়াত আৰু ইয়াত ইউপি নিচিনা নহয় ইয়াত অলপ গৰম হয় তো কি হয় নাজানো ক'ত পামগৈ আজি নাজানো সকলো দেখুৱাই থাকিম আপোনালোকক খালি চাই থাকিব গাইজ আহি আছিলোঁ কিন্তু এইফালে চাওক ছাইডত গোটেই বাগান টাইপত হৈ আছে আৰু এই গোটেইখিনি হৈছে মধুৰি গছ আজি আৰম্ভ কৰিছোঁ ইয়াৰ পৰা মধুৰি গছ চাবলৈ আৰম্ভ কৰিছোঁ এতিয়াৰ পৰা ৰাস্তাত কি দেখুৱাওক সকলো আপোনালোকক দেখুৱাই থাকিম তো গাইজ আহি পেলাই খাই লওঁ প্ৰথম ৰুটি আহি গ'ল ৰুটি দিছে ইয়াত পাঁচটা পিঁয়াজ চাটনি জলকীয়া আচাৰ ইয়াত চব্জি দুভাগ আছে কি চব্জি খালে গাম মানে খাই পেলাই চালেহে গম পাম আৰু দেখি পেলাই ভালেই লাগিছে বাৰু বাকী টপাটপ খাই লওঁ আৰু পটাপট যে গৈ লওঁ এই ৰ'দখন দিছে নহয় খানা টেষ্ট কৰিছোঁ কিন্তু অসমৰ নিচিনা খানা ক'তোৱে নাই পোৱা সেইটো পানীপথৰ বাছ ষ্টেণ্ড হয় চব কিমান পুৰণা বাছ আছে আৰু বাকী ৰ'দ চক মানে চকু মেলিব পৰা নাই এনেকুৱাই ৰ'দ এনেকুৱাই গৰম আৰু গোটেই ৰাইডটোতে আমি পোৱা নাছিলোঁ নেকি এতিয়া আজি যেনেকুৱা পাইছোঁ হ'লেও আহি আছোঁ গৈ থাকিম আপোনালোকে খালি ছাপোৰ্ট কৰি যাব লগত আজি একদম ৰ'দে ফালি পেলাইছে কি ক'ম আৰু আপোনাক অৱস্থা একদম বেয়া হৈ গৈছে মানে অহা দিনৰ পৰা হয়তো আজি ইমান গম মানে আৰু দুদিনৰ পিছত অলপ ঠাণ্ডা পামতো আজি একদম ফালি পেলাইছে সেইকাৰণে আহি থাকোঁতে ৰাস্তা ইটো পাই দেখিলোঁ কুঁহিয়াৰ ৰস তো এইখনৰ পৰাই চিঞৰিছোঁ কুঁহিয়াৰ ৰসৰ কাৰণে তো দিয়ে নে নিদিয়ে নাজানো বাৰু শুনিলে নে নাই দিলে আৰু খাই যাওঁ আৰু গৈ থাকিম আৰু যাব নোৱাৰে পানীবোৰ ৰুই দিব লাগিব লাহে যাম ইমান গৰমত যাব নোৱাৰিম তো গাইছ আহি পেলাই সোমালোঁ এটা জিঅ'ৰ পেট্ৰল পাম্পত ইমানেই ৰ'দ আহিব নোৱাৰিলোঁ কিন্তু ইয়াত আহি পেলাই বহুত বেছি আমাৰ কাৰণে ভাল হ'ল কেলৈ গম পাই নাই ইয়াত ৰেষ্ট ল'বৰ কাৰণে বিচনা আছে ৰুম আছে দেখিছে নহয় যিমান দেৰি ৰেষ্ট লয় কোনো কথা নাই যেদি ৰেষ্ট লয় তাৰ ওপৰত কোনো কথা নাই আৰু তাতকৈও ভাল কথা কি গম পাই নাই ইয়াত খানাও আছে এই আমাৰ গগৈয়ে বাঢ়ি আছে চব খানা বনাই থৈছে বুফে চিষ্টেম লৈ লওক খাই লওক শুই লওক গুচি যাওক এয়া চব পেট্ৰল পাম্পত ফ্ৰী খানা পাই গ'লোঁ পইচা নিদিয়াকৈ লাষ্টত ভাত খাবলৈ পালোঁ মানে ইমান দিনে তাকো এই বস্তুটোৰ কাৰণে বেয়াও এই যিটো মছলা মানে এইটো দাইল বনাইছে এইটো পেটটো বহুত অপকাৰ কৰে বাকী এইটো অলপ বেলেগ লাগিছে এইটোকে খাই লওঁ যি নহওক ভাত এইকেইটা ভাত যে ভাত লাগিছে মানে দেখিবলৈ বাকী কিছুমান দীঘলীয়া দিবলৈ ভাতটো কিবা ধৰণৰ লাগে আৰু বাকী খাই বৈ লওঁচোন আগত তো গাইজ বহুত ভালদৰে ৰেষ্ট লৈ ল'লোঁ প্ৰায় 1-1:30 বজাৰ পৰা এতিয়া 4টা বজালৈকে আৰু 4টা বাজিছে কিন্তু এতিয়া 4টা বজাতো চাওকচোন বাৰু ইয়াত একদম পূৰা দুপৰীয়া নিচিনা হৈ আছে বাকী 4টা বাজিছে এতিয়া ওলাওঁ ইয়াৰ পৰা আৰু গৰমটো এতিয়া জাষ্ট অকণমান কমিছে আৰু বাকী যি হওক সকলোখিনি দেখুৱাম চাই থাকিব আৰু লগত থাকিব আহি আছোঁ মেইন হাইৱে তলে কিন্তু মেইন হাইৱে হয়তো ওপৰত এখন অভাৰব্ৰিজ বনাই আছে আৰু বাকী বেলিটো এতিয়া অকণমান কমিছে পাৱাৰটো কমিছে কাৰণে আমি আহিব পাৰিছোঁ আৰু ইয়াৰ পৰা 140 কিলোমিটাৰ এতিয়াও আছে ৰাতি কিমান যাব পাৰোঁ নাজানো আৰু গৈ থাকোঁ আৰু দুদিন যোৱাৰ পিছত ভিডিঅ' বনাই বহুত বেছি ভাল লাগিব চাগে আপোনালোক খালি ছাপোৰ্ট কৰিব লাগিব গাইজ ৰ'দ কমাই গ'ল এতিয়াহে গৈ মজা লাগিব নাই জোচ আছে নাই ব'লা 150 কভাৰ কৰিব লাগিব চলো ব'লা Tanvi Cornoda.
গাইছ আমি কুৰুক্ষেত্ৰত আছোঁ যিহেতু আৰু বাকী শ্ৰী মহাভাগৱত গীতাৰ দ্বাৰা ইয়াৰ ভিতৰত মানে সোমাবতো আমি নোৱাৰোঁ এতিয়া বাহিৰে বাহিৰে যাম ইয়াৰ ভিতৰত সেইকাৰণে সোমোৱা নহয় বাকী আপোনালোকক গেটখনকৈ দেখুৱাই দিছোঁ চাওক ইয়াৰ ভিতৰত চাগে বহুত ধুনীয়া ধুনীয়া বস্তু আছে দেই চাবলগীয়া কিন্তু এতিয়া চাব পৰা নাযাব এতিয়া আমি এইফালে আগলৈ যামগৈ দিয়া চাওক দুৱাৰখনকৈ চালোঁ বাহিৰৰ পৰা আৰু বাকী ইফালে দেখিলে নহয় কৰ্ণৰ আৰু এইফালে ভাগৱত গীতা দুৱাৰ আৰু ইয়াৰ ভিতৰত হয়তো কেতিয়াবা যদি ভগৱানে কিবাত সোমাবলৈ যদি পাৰোঁ সোমাম আৰু এতিয়া খালি নহ'ব আৰু এতিয়া আমি আগলৈ গৈ আছোঁ চাই দিব এতিয়া এনেকুৱা এটা সুন্দৰ বতৰ গ'ল এতিয়া আহিবলৈ ভাল হৈছে মানে ঠাণ্ডা ঠাণ্ডা লাগিছে আৰু এতিয়া গৈ বেছি ভাল লাগিব তো আৰু ৰাস্তাত এনেকুৱা কি দেখোঁ চাই থাকিবলৈ ভিডিঅ'টো কণ্টিনিউ চাই থাকিব এই মূৰ্তিভাগ দেখিছেনে এবাৰ কৈছে ৰাজপুত সম্ৰাট পৃথিৱীৰাজ চৌহান আৰু এইটো ৰাস্তাৰ ভিতৰত সোমাই গৈছে ইয়াত চাবলগীয়া জেগা বহুত বেছি আছে কিন্তু আচলতে কিয় আমি এতিয়াতো চাব পৰা নাই কাৰণ বহুত ভিতৰত বহুত সোমাব লাগিব আৰু তেনেকৈ চাবলৈ হ'লে 2-3 মাহ লাগিব তো আপোনালোকক এই ভিডিঅ'টো কওঁ যদি কেতিয়াবা পাৰোঁ আহি ধুনীয়াকৈ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম বাকী এতিয়া এনেকৈ চাওক আৰু গৈ আছোঁ সন্ধিয়া লাগি আহি আছে দিনটো গৈ আছে বহুত চাবলগীয়া বস্তু আছে ইয়াত বহুত বস্তু আমি অকল মুখৰ আগৰ গেটকেইখন দেখুৱাইছোঁ আপোনালোকক আৰু ভিতৰত ইয়াত চাওক চাইকেল পেলাই দিছে লৈ দেখুৱাইছোঁ আৰু যদি মানে ভাল লাগে কমেণ্ট কৰিব আৰু বাকী আগলৈ গৈছোঁ আৰু কিবা কিবি দেখিবলৈ পাম চাগে ব্লগটোত আপোনালোকে দেখিবলৈ পাব ইয়াতেই কুৰুক্ষেত্ৰ যুদ্ধ হৈছিলে আৰু বহুত নতুন বস্তু আছে আচলতে ইমানখিনি যে আছে মই এতিয়া আহি পেলাই সোমাই আহিলতে গম পাইছোঁ আৰু আচলতে এইবোৰ দেখিবলৈ এইটো কাৰণে পাইছোঁ আমি সৰুৱে ভিতৰৰ ৰাস্তাটোৱেদি আহি আছোঁ মানে যদি আমি হাইৱেটো গ'লোহেঁতেন এইখিনি গেট বা এইবোৰ বস্তু দেখিব নাপালে ভিতৰে আহি আছোঁ কাৰণে দেখিবলৈ পাইছোঁ আৰু ভিতৰে গৈ থাকিম ৰাতি ভিতৰে নাযাওঁ কাৰণ ৰাতি ভিতৰে গ'লে কুকুৰে কেতিয়াবা পাক ইয়াত বহুত বেছি কুকুৰ আছে ক'লা কুকুৰৰ পৰা সাৱধানে কাৰণে বাকী গৈ থাকক আমি গৈ থাকিম আপোনালোকো আমাৰ লগে লগে গৈ থাকক তো গাইছ এইবাৰ দেখুৱাইছোঁ আপোনালোকক যমুনা নদী এইখন হৈছে যমুনা নদী ঠিক আছে মানুহজনক সুধিছোঁ যদি মানুহজনে ভুল কৰিছে নাজানো মানুহজন ইয়াৰে হয় কিন্তু এইফালে যমুনা নদী বুলি কৈছে এইফালে যমুনা নদী ফুট চক পূৰা চব ইয়াৰ পৰা কুৰুক্ষেত্ৰ আগলৈ যায় মানে যুদ্ধ হৈছিলে তালৈ চাগে সোমাব নোৱাৰিম যদি ভিতৰত হয় কিন্তু যদি ৰাস্তাৰ ছাইডত হয় আৰু তেতিয়াহ'লে দেখুৱাবলৈ চেষ্টা কৰিম বাকী ইয়াৰ পৰিৱেশটো কিন্তু আল্টিমেট তো গাইছে এই ফাৰ্মাচী এখনত সোমালোঁ ইয়াতে চাহ খাবলৈ লৈছিলোঁ তাৰপৰা ফাৰ্মাচী এখন দেখিলোঁ তাত সোমালোঁ আৰু তাৰপৰা অডোমছ লৈ লৈছোঁ কেলৈ গম পায়নে তাত বৰ মহ মানে বা এই মহৰ কাৰণে লৈ লৈছোঁ এইটো থাকিলে বহুত সুবিধা হয় সেইকাৰণে অডোমছ লৈ লৈছোঁ আৰু এটা টেবলেট লিমচি এইটো সদায় খাই থাকিব লাগে আমাৰ ওচৰত নাছিলে সেইকাৰণে ইয়াৰো এক পাতা লৈ লৈছোঁ তো গাইছ বজাৰ কেইটামান কৰি লৈ ল'লোঁ এডাল হেডফোন ল'লোঁ আৰু বেছি দাম নহয় 50 টকাহে দেই আৰু এইফালে ডক্টৰ এটা ল'লোঁ মানে ইয়াত 2টা পইণ্ট আছে আমাৰ বৰ দৰকাৰ হৈ থাকে 2টা পইণ্ট থকাৰ কাৰণে আৰু যিহেতু বি টাইপ চাৰ্জাৰ নাছিলে এইটো লৈ ল'লোঁ আৰু বাকী অডোমছটো গম পায় সেইকেইটা বস্তু লৈ লৈছোঁ আৰু এতিয়া চাহ খাই আছোঁ তো গাইছ আহি আছোঁ পূৰা আৰু পূৰা ফুল পিকআপত আহিছোঁ আৰু এইফালে ভৰি যিটো উঠি আছে গুটি তাত মানে বিষ মানে বগা বিষ বিষলৈ অনুভৱ কৰা নাই মানে যেতিয়া চাইকেলখনৰ পৰা নামি দিওঁ ভৰিটো দি তেতিয়া একদম চিংকৈ মাৰে কিন্তু যেতিয়া পেডেল মাৰি থাকোঁ ওপৰলৈ উঠোঁ তেতিয়াও ধৰিব কিন্তু এইবোৰ গুলি মাৰিছোঁ জিৰ' হৈ থাকিব আহি আছোঁ আৰু ক'ত ৰওঁগৈ ইয়াৰ পৰা কিমান আছে আজি মেপ চোৱাই নাই এইটো চিধা ৰাস্তাৰ কাৰণে প্ৰথম আহি লৈছোঁ অলপ দুগৈহে মেপ চাম আৰু বাকী ভিডিঅ'বোৰ চাই কিনিব লাগিছে ক'বলৈ কিন্তু নহয় তো গাইছ এইফালে নহ'ব এইফালে বেকা হৈ সোমাই গৈছে মানে ৰাস্তাটো আগত চিধা যোৱা নাই তো আগতো এখন চাইনবোৰ্ড আছে তাত চাই লওঁ কি হৈছে আৰু এই ভক্তিমূলক গান শুনি আহি আছোঁ যিহেতু ভাদ মাহ আৰু মোৰ হৰিনাম শুনি বহুত বেছি ভাল লাগে দেই আপোনালোকে কি গান ভাল পায় ক'বচোন কুৰুক্ষেত্ৰ ইয়াৰ পৰা 4 কিলোমিটাৰ আছে চণ্ডীগড় ইয়াৰ পৰা 100 আছে মানে আমি এতিয়া ৰাতি 100 কিলোমিটাৰ চলাব লাগিব আৰু ৰাতি এতিয়া 100 কিলোমিটাৰ আমাৰ চলাবলগীয়া আছে আৰু আগত কুৰুক্ষেত্ৰ 4 কিলোমিটাৰ আছে তো লাইটৰ ওপৰত ফাটি গৈছে কিন্তু আমি পালোহি হাবেলি এইটো চাওক ৰেষ্টুৰেণ্ট হয় এখন হাবেলি কিমান ডাঙৰ আৰু মজা লাগিছে দেখি লাইটিং আহি এয়া হাবেলি ৰাতি দেখিছোঁ কাৰণে ইমান এটা ভাল হোৱা নাই কিন্তু উপায় নাই আৰু এইফালে গান শুনি গৈ আছোঁ আৰু প্ৰায় এটা কেইটা বাজিলে 10টা বাজিলে 10টা বজাত আৰু 2-3 ঘণ্টা চলাব লাগিব আৰু এতিয়াও 70 কিলোমিটাৰ আছে কিমান দূৰ পাৰোঁ নাজানো চাই লওক আহি আছোঁ হাবেলি চাই আৰু বাকী এতিয়াও প্ৰায় 70 কিলোমিটাৰ আছে আৰু আমাৰ ওচৰত 3 ঘণ্টা টাইম আছে তো 3 ঘণ্টা মানে এতিয়া 10টা বাজিছে 11টা 12টা এটালৈকে চলাম যিমান দূৰ পাৰোঁ কভাৰ কৰিম আৰু যদি 70 কিলোমিটাৰ 50 যাব পাৰোঁ আমাৰ কাৰণে ভাল সেইকাৰণে চাই থাকিব যদি ক'ৰবাত কিবা ওলায় আপোনালোকক সকলো দেখুৱাই থাকিম ৰাতি হওক দিন হওক কোনো কথা নাই ডৰ আগে যি থাকে কোনো ভয়ো নাই মনত কিবা হ'বলগীয়া আছে হ'বলগীয়া নাই নহয় সেইকাৰণে যি হয় হ'ব চাই থাকিব খালি তো
তো এতিয়া বাজিছে 1:31 আৰু আমি আছোঁ এটা পেট্ৰল পাম্পত আৰু ইয়াতে ৰেষ্ট লওঁ। এটা 3টামান বজাত ওলাব লাগিব। তো আজি ভিডিঅ' ইমানতে আছিলে, ইমানতে সমাপ্ত কৰিছোঁ। বাকী আমাৰ দেৱাইছৰ পৰা টোপনি দিলে সেইকাৰণে ৰৈ দিব লাগিব 1টা বজাত। তো বাকী যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক কৰিব, এটা কমেণ্ট কৰিব আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব। বাই বাই।